সমগ্ৰ দেশতে কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিৰ অন্তৰ্গত আগ্ৰিপাম অঞ্চল নিবাসী সচেতন যুৱক তথা সমাজকৰ্মী ৰাজু উপ্ৰেতিৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ মহানুভৱতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে। ৰাজু উপ্ৰেতিৰ সহযোগত তেওঁৰ পৰিয়ালবৰ্গই অঞ্চলৰ প্ৰায় 90 ঘৰ দৰিদ্ৰ পৰিয়ালৰ কোৱাৰেণ্টাইনত থকা লোকসকলক 500, গৰ্ভৱতী মহিলাসকলক 1000, বিকলাংগসকলক 500 আৰু এবছৰৰ তলৰ শিশুসকলক 500 টকাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ নগদ ধন বিতৰণ কৰে। এই নগদ ধন বিতৰণৰ বাবে আৰ্থিকভাৱে সহায় কৰে সুদূৰ বিদেশত কৰ্মৰত তথা গুৱাহাটী মহানগৰীৰ নিবাসী বিশ্বজিৎ ডেকা, সুদূৰ বিদেশত কৰ্মৰত সুশান্ত শৰ্মা আৰু আতিন মেহতাই। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে আৰ্থিকভাৱে জুৰুলা হৈ পৰা দৰিদ্ৰ পৰিয়ালসমূহে যি খাদ্য সংকট বা অন্য বিপদত পৰিছে, তেনে ৰাজু উপ্ৰেতি নামৰ সচেতন যুৱকজনৰ এই মহানুভৱতাৰ সুন্দৰ নিদৰ্শনৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে। কৰোনা মহামাৰীৰ মাজত আপোনালোকে যে সম্পূৰ্ণ বিনামূলীয়াকৈ ধন বিতৰণ কৰিছিলে, চ' এই ক্ষেত্ৰত কি ক'ব? আকৌ এবাৰ ৰাইজৰ সন্মুখত আহিব পৰাৰ যিটো সৌভাগ্য পাইছোঁ, আৰু সেইটো সৌভাগ্যটো মানে ক'বই নালাগে। আচলতে যিসকল সদাশয় ব্যক্তি বাহিৰত থাকিও মানে যিসকল লোক আমাৰ এই অঞ্চলত নহয় হ'লেও তেওঁলোকে যে আজি যে মানুহে মানুহৰ বাবে বুলি আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া যি গান আমি শুনি থাকোঁ, তাৰ এটা সত্যতা প্ৰমাণ কৰি দেখুৱাইছে যে এই গাঁৱত কোনো মানুহক চিনি নোপোৱাৰ স্বত্তেও কেইজনমান ব্যক্তিয়ে আৰ্থিকভাৱে সহায় সহযোগ আগবঢ়াই আমাৰ এই গাঁৱৰ আগ্ৰিপাম গাঁৱৰ মানে কিছুমান দৰিদ্ৰ পৰিয়ালৰ লোকসকলক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে সহায় কৰি আমাক পঠিয়াইছে। তাৰ জৰিয়তে আমি গাঁৱৰ গৰ্ভৱতী মহিলা, তাৰপিছত 1 বছৰৰ তলৰ শিশু, তাৰপিছত বিকলাংগসকলক, তাৰপিছত কিছুমান কোৱাৰেণ্টাইনত যিসকল নেকি বাহিৰত আছিলে, কৰ্মৰত আছিলে, এতিয়া ঘূৰি আহি পেলাই নিজৰ জেগাত হয়তো কাম কৰিব পৰা নাই বা কাম পোৱা নাই। তো তেনে অৱস্থাত তেওঁলোকে আহি পেলাই ইয়াত যে আছে, সেইটো সময়ত যে আৰ্থিকভাৱে এটা সমস্যা তেওঁলোকে ভুগি আছে, তো সেই সমস্যা দূৰ কৰিবৰ কাৰণে কিছু হ'লেও আমি সহযোগিতা আগবঢ়াইছোঁ। তো তেওঁলোকক যিসকলে আমাক আৰ্থিক সহায় পঠিয়াই দিছে, বাহিৰৰ পৰা কাম কৰিবলৈ আমাক পঠিয়াই দিছে, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ ফালৰ পৰা মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত মোক মোৰ পৰিয়ালৰ সকলো সদস্যই সহযোগ কৰিছে। উপদেশত নাৰায়ণ পাঠক ডাঙৰীয়াই সহায় সহযোগিতা আগবঢ়াইছে। তো সকলো লোককে মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কৰ্মত হাত দিয়াৰ কাৰণে। ধন্যবাদ।